গুড মৰ্ণিং এভৰিৱান। কালি দিনটো সঁচাকৈ বহুত ভাল গ'ল আৰু লগতে কালি মোৰ দিনটো মানে মই কেনেকৈ ক'ম এতিয়া আপোনালোকক, মোৰ কালি অহা আপোনাৰ চান্সটো বহুতেই কমটি আছিলে, বাট পিছত মোৰ লগৰখিনিয়ে মাতি আছে আহক যেনেকৈ হ'লেও। ত' মই প্লেনিং বনালোঁ আহিবলৈ, ট্ৰেইনত আহিম বুলি, কেলেকি মোক পইচা নাই আছিলে দেই সঁচা কথা ক'ব গ'লে। চ' মই সেইকাৰণে আহিব নোৱাৰিছিলোঁ। লগৰজনে আজি মোক মৰাণ ৰাতি বিহুলৈ মাতিছিলে, চ' সেইটো কাৰণে ট্ৰেইন বুক কৰিব আহিছোঁ, ট্ৰেইনত যাম বুলি ভাবি আছোঁ। বাট পিছত সেনেকৈ ট্ৰেইনটো ল'ব নোৱাৰিলোঁ, ট্ৰেইনটো নাপাই মই আকৌ আপোনাৰ এইটো বাছত আহিলোঁ। বাছৰ পৰা মই তিনিচুকীয়াৰ পৰা ৰ'ব দিয়ক আপোনাৰ মই ডিব্ৰুগড়ৰ পৰা মই তিনিচুকীয়ালৈকে উইংগাৰত আহিলোঁ। তিনিচুকীয়াৰ পৰা মই ডুমডুমালৈকে বাছত আহিলোঁ। তিনিচুকীয়াৰ পৰা এতিয়া বাছ লৈ এতিয়া গৈ আছোঁ মহাদেৱপুৰ আহিলোঁ। চ' সেনেকৈ অলপ কৈ আহিলোঁ। তাৰপিছত কাকপথাৰলৈকে মই অ'টো লৈ আহিলোঁ। কাকৰ পৰা মই গাঁৱৰ মানুহ এজন লগ পালোঁ, মই চাহপাত কি কয় চাহপাত সিহঁতি পেলাব আহিছিলে ৰঙাজনত। চ' সিহঁতক লগ পালোঁ, একদম কপাল ভাল আছিলে দেই, ইমান ৰাতি হৈ গ'ল। মই বোলো কিহত যাম এতিয়া, মই একদম হেৰিয়ে নাইকিয়া হৈ গৈছিলে মানে। এতিয়া হাফজান পালে, হাফজান এইটো কি বুলি কয় জানো, এইটো মাকুম পাৰ হৈ পিনে হাফজান পায়, তাৰপিছত ডুমডুমা পায় নেকি। অঁ কোৱাচোন। অঁ সেনেকেও হৈ যাব। অ'কে, তুমি আনি দিবা তালৈকে। ৰ'বা তোমাক জনাই আছোঁ মই। তাত পোৱাহি লগে ইয়াত এতিয়া আমি গৈ আছোঁ চাহপাতৰ গাড়ীত, মহাদেৱপুৰলৈকে লিফ্ট লৈ আছোঁ। চ' বলক। আচলতে সোনকালে পাবহি লগা আছিলে, চব ট্ৰেইনৰ কাৰণে হৈ গ'ল। ট্ৰেইনৰ 5টা বজাৰ পৰা আছিলে টিকেট, চ' তাত নলয়। মই 3টা বজাৰ পৰা আহি পিনে এতিয়া কাকপথাৰ পালোঁহি যেনে তেনে। তাত কাকপথাৰৰ পৰা এতিয়া মই বলেৰে গৈ আছোঁ, একদম ফুল এডভেঞ্চাৰ মানে এনেকৈ ক'ব পাৰে। চ' মই এতিয়া গৈ আছোঁ আপোনাৰ মহাদেৱপুৰ ৰাতি বিহু চাবলৈ। এইফালে লিফ্ট পাই গ'লো, একদম চিনাকি মানুহে পাই গ'লো আৰু কাকপথাৰৰ পৰা গৈ আছোঁ এতিয়া। নমস্কাৰ, এতিয়া মই আহিছোঁ আপোনালোকৰ মহাদেৱপুৰ লেকাঙত, আৰু ইয়াত মই কেলৈ আহিছোঁ আপোনালোকে গেট আপটো চাই জানিব পাৰে। আজি মই আহিছোঁ আপোনালোকৰ ইয়াত ৰাতি বিহু এটেণ্ড কৰিবলৈ। চ' বলক যাওঁ, আমি কি দেখোঁ কি নেদেখোঁ আপোনালোকক আমি দেখাই আছোঁ, বলক। ত' ৰাতি বিহু পাই গ'লোহি, আৰু এইফালে চাব পাৰে আপোনালোকে নচোৱাই আছে। মই লগতে দুটা কি বুলি কয় নচুৱাবলৈ অহাকেইটা কি নাচনী দুজনী লৈ আহিছোঁ। ঠিক আছে, আপোনালোকে চাব পাৰে ইমান মানুহ ইয়াত। চাওক, আপোনালোকে পালোহি এতিয়া। এইফালে আপোনালোকে চাব পাৰে নাচনী ৰখি আছে, আৰু এইফালে আপোনালোকে চাব পাৰে গোটেই ডেকাসকল ৰখি আছে নচুৱাবলৈ নাচনী। বহুতে ভাল লাগিছে, আপোনালোকক দেখাই গৈ আছোঁ, আপোনালোকে চাই থাকক। এতিয়া আপোনালোকে চাব পাৰে একদম ৰাতি বিহু ভিতৰত পালোহি। এইফালে আপোনালোকে নাচনী এইফালে ৰখি আছে নচুৱাবলৈ। তো ঢোল বাদন বাজি আছে চাগে, আপোনালোকে শুনি নাপাব পাৰে। এইফালে আৰু মানুহ ৰখি আছে ডেকাসকল যোনে নচুৱাবলৈ। যিহেতু আপোনাৰ দেখাইছিলোঁ এইফালে চব খালী আছিলে, এতিয়া লাহে লাহেকৈ ফুল হ'ব ধৰিছে, আৰু এইফালে নাচনীসকল নাচিব গৈ আছে। এইফালে চাব পাৰে, এইফালে এনেকৈ নচুৱাই আছে আপোনালোকে। তাকে দেখিবলৈ বহুত ভাল লাগিছে, আপোনালোকে নিজে চাব পাৰে, আৰু বহুত ডাঙৰ হয় এৰিয়াটো। আপোনালোকে এবাৰ চাওক তেনেকৈ। মই আপোনালোকে শুনি পাইছেনে নাই পোৱা মই নাজানো, কিন্তু পিছত মই ভইচ অভাৰ কৰি দিম আপোনালোকক। আৰু এইফালে
অলপমান ৰিয়েকশ্যন ল'বলৈ যাওঁ। ইয়াত নচুৱাই আছে যিহেতু দেখিবলৈ পাইছোঁ পূৰা ভালকৈ। অলপ ৰিয়েকশ্যন ল'ব আহিছোঁ দেই। ৰাতি বিহু চাব আহোঁতে চাওক ক'ত লগৰ কেইটামান তো এইফালে দেউতাক লগ পালোঁ আৰু সুধিবলৈ আহিছোঁ যে মৰাণৰ ট্ৰাইবৰ বিষয়ে। তো বলক অলপমান আমি জানিব বিচাৰোঁ মৰাণ ট্ৰাইবৰ বিষয়ে। তো ৰাতি বিহুটো কেলৈ পতা যায় আৰু যিমান পাৰোঁ সিমান সুধিম। মই আগতে আপোনাক প্ৰথমতে চিনাকি কৰি দিছোঁ। আপোনাক প্ৰথমতে সৰু ইন্ট্ৰডাকশ্যন এটা দিয়ক। নমস্কাৰ, মোৰ নাম ভুৱনেশ্বৰ মৰাণ আৰু মই এই উইচেলি গাঁৱৰ বাসিন্দা। বৰ্তমান এই মৰাণ ঘৰটো বনোৱা হ'ল আগৰ পুৰণা ডিজাইনৰ, আগতে পৰম্পৰা এইবিলাকেই আছিলে আমাৰ মৰাণৰ পৰম্পৰা নীতি নিয়মত আজি মৰাণ ঘৰটো বনাই দেখুওৱা হ'ল আৰু এই পৰম্পৰাই দেখুওৱা হৈছে। এইটো কি হয়? এইটো বান্দৰমূৰা হয়। বান্দৰমূৰাটো আমাৰ পৰম্পৰাসকলে এইটো বান্দৰমূৰাটো বাৰীত নজৰ নালাগিবৰ কাৰণে আমাৰ এইটো খেতি বাৰীত লগোৱা হৈছিলে। সৰু সুৰা ল'ৰা ছোৱালীবিলাকে নেদেখা হ'ল, চিনি নোপোৱা হ'ল, এইটো ভাষাটো পলাই গৈছে। সেইটো কাৰণে আজি আকৌ উত্থাপিত কৰা হৈছে যে বান্দৰমূৰা কি কামত লাগে, কি কেনেকুৱা বস্তু, সেইটো কাৰণে আজি দেখুওৱা হৈছে ৰাইজক। এইটো হৈছে আগৰ এইটো কি বস্তু পৰম্পৰা হেৰি এইটো উপপুৰুষৰ নীতি নিয়মৰ এইটো আমি কুঁহিয়া শাল বুলি কওঁ। ফণি কুঁহিয়াৰ পৰা এই কুঁহ সিজোৱা ফণি। আৰু এটা বস্তু দেখিছোঁ, এইটো এতিয়াতো লুকাই গ'ল চাগে ন? এইটো হৈছে ঘিলা আহু ধানত লগাই। আহু ধান খেতি কৰোঁতে এইটো ঘিলাটো আৰু শিলগুটি লৈ দোণত লৈ পিনি দোণ বুলি এটা আছিলে, সেই দোণটোত এইটো লৈ খেতি আহু ধান প্ৰথম যাত্ৰা কৰে। আগতে পালা চিষ্টেম আছিলে, বৰ বেলেগ ধৰণৰ আপোনালোকৰ দেখাইছোঁ। কেনেকুৱা টাইপৰ জোখে আৰু কেনেকুৱা টাইপৰ হেৰি কৰে মই দেখাইছোঁ। এখন আগৰ দিনত এইটো বজাৰ কিবা কৰিব হ'লে এইটো এখন লৈ গৈছিলে, এহে দুহে এনেকুৱা হিচাপত কাম এনেকুৱাকৈ ওজন কৰি ৰাখে। এইটো কেনেকৈ গম পাব? এক পালা বুলি কয়। চ' ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আৰু বেছি ৰেকৰ্ড কৰিব নাপালোঁ। চ' আমি সোনকালে আহি দিলোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকক লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক আৰু কিবা যদি মই ভুল কিবাকিবি কৈ পালোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যিহেতু মোৰ এইটো ফাৰ্ষ্ট টাইম হয় ইয়াত অহা আৰু মই ভিডিঅ' ৰেকৰ্ড কৰা। চ' যদি ভিডিঅ'টো ভাল লাগিলে আৰু শ্বেয়াৰ কৰি দিব আৰু থেংক ইউ।